এতিয়া আমি যাব ওলাইছোঁ অৰুণাচলৰ ভিতৰত আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক মোৰ লগতে আপোনালোকে উপভোগ কৰক এই মনোমোহা দৃশ্য লেটছ গো এয়া মোৰ লগত আছে চাকাৰাম তেৰং Find the real देखो क्या घनेरे ऊंचे ऊंचे पर्वतों के साए हैं चल के यूं मचल के रंग बदल के हमसे मिलने आए हैं चल के रंग बदल के हमसे मिलने आए हैं खुशबू है पहाड़ों की मस्ती है नजारों की सबके दिल हाय অলপ এনজয় কৰি আছো অলপ অৰুণাচলৰ ভিতৰত লিকাবাৰীৰ পৰা বহুত ওপৰত অলপ এনজয় কৰি আছো আহি আছো পানীত আছো আমি অলপ পিছত সুইমিং কৰিম এতিয়া ইয়ো ইয়ো এয়া আমাৰ এফালে আছে চাকাৰাম তেৰং এয়া আমাৰ চাকাৰাম তেৰঙে ভিডিঅ' বনাই আছে হেল্ল' দোস্ত মই এটা ব্লগ বনাই আছোঁ মোৰ ইউটিউব চেনেল আছে ছাবস্ক্ৰাইব কৰি দিব লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনাক হাই আমি অলপ ঘূৰি আহিলোঁ অলপ অৰুণাচলৰ ভিতৰত গ'লোঁ অলপ ঘূৰি আহিলোঁ বহুত ছুপাৰ আছে ছুপাৰ বহুত ভাল লাগিলে মানে প্লেচটো ইমান ধুনীয়া মানে ক'বলৈ বাকী নাই আৰু প্লেচটো ইমান ধুনীয়া আমি গৈ চবে এনজয় কৰি আহিলোঁ বহুত ভাল লাগিলে অৰুণাচলৰ পৰা ভিতৰত প্ৰায় 20 কিলোমিটাৰ ভিতৰত ভাল লাগিলে নেক্সট আহি আছোঁ আকৌ লালুং এইফালে এয়া আমাৰ লগত লালুং আছে লালুঙে দুআষাৰমান ক'ব ফুৰিবলৈ আহিলোঁ অৰুণাচলৰ ভিতৰত দেই ডিউটিৰ মাজতো খাই আছোঁ হ'ব বাই বাই আকৌ আহি আছোঁ এতিয়া আমি আহি পালোহি আকাশী গংগা ইয়াৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ তলত এখন শিৱ থান আছে আৰু তাৰ পাহাৰৰ ওপৰত বৈ অহা নিজৰ পানী সঁচাকৈ মনটো বহুত উৎফুল্লিত হয় সেই ঠাইত গৈ আৰু আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত আৰু মোৰ এইটো প্ৰথম নতুন ভিডিঅ' হয় সেইকাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব এয়া সঁচাকৈ বহুত ভাল লাগিল আজি আহি এয়া এতিয়া আমি আহি পালোহি অৰুণাচলৰ চেকপোষ্ট আৰু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত আমি অসমত প্ৰৱেশ কৰিম এনেকুৱা নতুন ভিডিঅ'বোৰ চাবৰ কাৰণে বেল আইকনটো দবাই দিয়ক আৰু লগতে ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ